এক হৃদয় বিদাৰক ঘটনাই গোলাঘাট জিলাৰ সৰুপথাৰ ২ নং পাঞ্জান অঞ্চলত শোকৰ ছাঁ পেলাইছে। গৌতম তাঁতী নামৰ এজন যুৱক তামিলনাডুৰ আলফা ব্ৰেছ ছেকেণ্ড ইউনিট কপাৰেশ্যন কোম্পানী এটাত কৰ্মৰত আছিল। কৰ্মৰত অৱস্থাতেই প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ ফলত গৌতম তাঁতীৰ মৃত্যু হয়। গৌতম তাঁতীৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰ ২ নং পাঞ্জানত। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ পত্নীৰ লগত ফোনযোগে কথা পাতি আছিল বুলি সংবাদ মাধ্যমত পৰিয়ালবৰ্গই জনায়। তেওঁ নিথৰ দেহ অসমলৈ অনা হয়। সেই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয়ে সহায় কৰে। অসম চৰকাৰৰ এই প্ৰশংসনীয় কাৰ্যক ৰাইজ আৰু পৰিয়ালবৰ্গই প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে। কামত গৈ পেলাই আজি ইমান বছৰ হৈ গ'ল। মাজত এবাৰ আহিছিলে আৰু খবৰ যে যেতিয়া ফোন কৰিলে ভালে আছোঁ বুলি কয়, তেতিয়া বৰ্তমান ভালে আছে বুলি চিন্তা কৰোঁ। শুকুৰবাৰ দিনাখন ভিডিঅ' কলিং কৰিও কথা পাতিলে আৰু নেক্সট ল'ৰাৰ লগতো কথা পাতিলে। তেতিয়া আমি ভালে আছোঁ বুলি ভাবি হঠাৎ তেনেকুৱা মৃত্যু হ'ল বুলি আমি ইমানলৈকে ভবাই নাছিলোঁ। ফটকৈ তেনেকুৱা হৈ গ'ল, ইমানেই কৈছোঁ, মইতো ক'বলৈও পৰা নাই। মেডিকেলত ট্ৰিটমেণ্ট কৰিছিলেনে? লৈছিলোঁ বুলি ক'লে, তাতে মেডিকেলতে নিছিলে বোলে আৰু প্ৰেছাৰ বুলি ক'লে। প্ৰেছাৰ বুলি ফটককৈ তেনেকুৱা হ'ল বুলি আকৌ ল'ৰাটোলৈ ফোন কৰিলে। ল'ৰাটো আপোনালোকে এটা গাঁৱৰ স্থানীয় হয়, কেনেকুৱা কি ব্যৱস্থা কৰাৰ কথা ভাবিছে? আমি পোনপ্ৰথমতে এই সমগ্ৰ ব্যৱস্থাটো কৰাৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়, জিলা উপায়ুক্ত, সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইকাৰণেই কৃতজ্ঞতা জনাইছোঁ, যিহেতুকে সমগ্ৰ এই প্ৰক্ৰিয়াটোত যিধৰণে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে তথা অসম ৰাজনীতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ধীৰাজ গোৱালা ডাঙৰীয়াৰ যি প্ৰচেষ্টাত সহযোগিতা আগবঢ়ালে, তাৰ বাবে সমগ্ৰ পৰিয়ালটো তথা স্থানীয় ৰাইজ হিচাপে আমি প্ৰশাসনক ধন্যবাদ জনাইছোঁ। মোৰ নাম মেঘনাথ তাঁতী, মোৰ পিতৃ গৌতম তাঁতী। এই কৰোণা সংক্ৰমণ যোনটো লকডাউন সময়ত তামিলনাডু কইম্বাটুৰ ডিষ্ট্ৰিক্টত মোৰ পিতৃ হঠাতেই দেহান্ত হ'ল। দেহান্ত হোৱাৰ পাছত আমাৰ যোনটো খবৰটো আহিলে, সেই খবৰটোলৈ আমি বহুত দুখ অনুভৱ কৰি পেলাই কিছুমান পৰিয়ালৰ লগত, আমাৰ নিজৰ পৰিয়ালৰ লগত আমি আলোচনা কৰি যিহেতু বডিটো আনিবলৈ আমি আশা কৰিলোঁ, কৰি পিনে আমাৰ গাঁওবুঢ়া সৰুপথাৰ মনজিত গগৈ ৰিপৰ্ট, নৰ্থ ইষ্ট টাইম।